নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ কাচকলৰ দুটা ৰেচিপি। আহকচোন চাওঁ মই কেনেদৰে এই ৰেচিপি দুটা বনাইছোঁ। প্ৰথমে মই কাচকল দুটা বাকলি গুচাই লৈ এনেদৰে এটা জোখত কাটি ল'লোঁ। এতিয়া ইয়াত মই জোখ অনুসৰি হালধি, অলপমান ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি সকলোবোৰ ভালদৰে মিহলাই ল'লোঁ। এইফালে মই কেৰাহীখন পাতি লৈ এডোখৰ এডোখৰকৈ কাচকল কেইটুকুৰা ফ্ৰাই কৰি ল'লোঁ। এনেদৰে কাচকল ফ্ৰাই কৰি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। মই এনেদৰে খাই বৰ ভাল পাওঁ। আনফালে মই গুচাই থোৱা কাচকলৰ বাকলিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ইয়াত অলপ নিমখ দি অলপ সময়ৰ কাৰণে পানীত বইল হ'বলৈ দিলোঁ। এনেদৰে অলপ বইল হোৱাৰ পাছত পানীখিনি নিয়ৰ হ'বলৈ দিলোঁ। এতিয়া ইয়াত কেইফুটামান নহৰু, এটুকুৰা আদা, কেইটামান জলকীয়া আৰু সোৱাদ অনুসৰি অলপমান নিমখ দি মিক্সাৰত সকলোবোৰ ভালদৰে পিচি ল'লোঁ। যদি আপোনালোকে জ্বলা বেছিকৈ খায় তেনেহ'লে জলকীয়া পৰিমাণটো বঢ়াই ল'ব। শেষত মই চাটনিখিনিত অলপ নেমু চেপি দিছোঁ। অলপ টেঙা টেঙা হ'লে চাটনিখিনি খাই বৰ ভাল লাগে, নহয়নে বাৰু? আজি দুপৰীয়া সাজ আমি এনেদৰেই পৰিৱেশন কৰিলোঁ। মোৰ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই।